গাইজ ৱেলকাম টু বেক ইউৰ মাই ইউটিউব চেনেল ইনজয় ব্লগছ। তো গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো যাৰ খবৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে তেখেতসকলৰ খবৰ সোনকালে ভালে হওক বুলি। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ চাই আছে ৰাতি দৃশ্যটো এনেকুৱা হয় মানে আপোনালোকে দেখি পাই আছে, এইটোৱে ৰাতিৰ দৃশ্য। আজিও বতৰটো ডাৱৰীয়া, বৰষুণ দি আছে। মই বজাৰ গৈছিলোঁ, বজাৰৰ পৰা আহি আছোঁ, আন্ধাৰ একো দেখি পোৱা নাই। তো এতিয়া পোহৰলৈ আহিম। তো বজাৰ গৈছিলোঁ মই বজাৰৰ পৰা আহি আছোঁ, চাবলৈ পাই চাইকেলখনো দেখি পাইছে। এখন হাতেৰে চাইকেল চলাই এখন হাতেৰে ভিডিঅ' বনোৱা কষ্টই বেলেগ। আপোনালোকে বাৰু কোনে কোনে এখন হাতেৰে চাইকেল চলাই এখন হাতেৰে ভিডিঅ' বনাই কষ্ট পায় মোক এবাৰ কমেণ্টত কমেণ্ট কৰি জনাবচোন। ময়ো শুনো কোনে কোনে ইমান কষ্ট কৰে। মেইন ৰাস্তাত চলাব নোৱাৰি, পটককৈ গাড়ী আহি গ'লে এক্সিডেণ্ট। সেইটো কাৰণে মই খালী ৰাস্তাত চলাইছোঁ। এতিয়া নামি দিওঁ, আগফালে যাব নোৱাৰি। এতিয়া পাৰ হ'ব লাগিব ৰেল লাইনখন। এতিয়া আন্ধাৰ পৰা ক'ত যাম মই এতিয়া। তো গাইজ মই এতিয়া যাম মানুহ এজনৰ ফালে, চাইকেলটো পাৰ কৰিব লাগিব। গাইজ মই এদিন বৰপথাৰ ভিডিঅ' দিম, গোটেই বৰপথাৰখন ঘূৰিম। খালি মই চাইকেলটো কিনাৰ পিছত, এইটো বেলেগৰ চাইকেল হয়। তো গাইজ আমাৰ ফালে ৰাধাকৃষ্ণ মন্দিৰত কীৰ্তন চলি আছে। তো মই তাকে চাবলৈ যাম লগৰ কিছুমানৰ লগত, আমাৰ ঘৰৰ ওচৰৰ লগৰ কিছুমানৰ লগত। তো ভিডিঅ'টো চাই থাকক। তো গাইজ এইটোৱে ৰাধাকৃষ্ণ মন্দিৰ, ইয়াতে কীৰ্তন চলি আছে আজি 5 দিন ধৰি। খালি লাষ্ট 5 দিনীয়া কণ্টিনিউ চলি আছে দিন ৰাতি। তো গাইজ মই বেছি ওচৰৰ পৰা বেছি ভিতৰত যাব নোৱাৰোঁ, কাৰণ আমাৰ এবছৰ হোৱা নাই। তো এবছৰ নহ'লে তাৰমানে মন্দিৰৰ ভিতৰত যাব নাপায়। তো মই বাহিৰৰ পৰা সকলোবোৰ দৃশ্য দেখুৱাই আছোঁ যিমানটো পাৰিছোঁ।